হে গাইস স্বাগতম টু জুবিন ব্লগ মানে আমি এতিয়া মাছ চাব যাই আছো এখন দা লৈ আহিছো একদম পুৰা মাছ চাম আৰু মোৰ লগত হেয়াত আছে মিন্ময় চাও পুৰা মজা গাইস মাছ চামে আজি বেয়া মাছ अरे कहना क्या चाहते हो ये फाली দিম মাছ আৰু মোৰ লগত আৰু দুটা আছে এই দুটা আৰু এই মাছ চাবি না তই দা খান লবি এই দাহেদি মাছ কাটিম গাইস আমাৰ মানে এইটো নতুনকে চেনেল খুলিছে আপোনালোকে ইয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে লাইক কমেন্ট শ্বেয়াৰ আৰু আগত দেখি একো আমি মানে দুটা আহিলো মাছ চাবা আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমি জ্যোতিষে মই আহিলো মাছ চাবা আৰু সেই দুটা মানে ঘৰত গুচি গ'ল সিহঁতৰ বোলে কিবা মানুহ মচি হবিচ কৰিব লাগিব এয়া হবিচ কৰিবৰ কাৰণে গুচি গ'ল আৰু আমি এতিয়া মাছ চাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক একদম মজা এই মাছ কাটবই তাৰমানে এই কাট আসি না কত মাৰা 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 বেছি দিলে নেকি সেইটোহে কৰিলোঁ আমি মানে গাইছ মোবাইলতো চিনি মাছ চাব আহিছোঁ দে আৰু একো নাই ভিডিঅ'টো চাই থাকক মজা গেছি না ক'ত চাওঁ বেঙে মাছা নেকি ভাই গাইছ মাছ দেখো একেবাৰে খৰা কৰি দিলে এইটো মাছ কি কৰি খাবি হাতৰ তলত লৈ দেখো এইটো মাছ কি কৰি খাবি পুৰি খাব পৰা যাব পুৰি খাবি নেকি দে লন দেছো বাৰু তাৰপিছত আৰু এতিয়া মাছ চাই থাকিম আমি ইয়াতে আৰু ফুট চুট নলগাই গ'লে বিজাই আন্ধাৰ দেখোন বঢ়িয়া বঢ়িয়া তাই চিবুৰা মাছ চাই আছে একদম মাছ এটা পালোঁ বাৰু একে পুৰি হ'লেও খাম আৰু এইটো পূৰা আপোনালোকে ভিডিঅ'টো চাই থাকক অঁ মাছে নে হেই ক'ত কিমান ডাঙৰ কুচিয়া নেকি ভালকৈ উঠিলে মাছ পল অঁ এইটো কেঁচাই ডাঙৰ মাছ পাই আছো আমি তুমি পাৰিছা কিন্তু আৰু এইটো ককা ককা মাছ চাই আছো বুঢ়া মাছ লাগব নেকি পুৰি খাব পাৰিবি ভালকৈ দে অঁ আৰু উৎপৰে মেটকা চেটকা গুচি কালিছবি নেকি বাইদেউ এই গাইছ সেইখিনি মানে দুটা মাছ পালোঁ আমি এটাটো পুৰা খৰাই হৈ গ'ল আৰু এতিয়া ইফালে আহিছোঁ চাবৰ কাৰণে আৰু ক'ৰ বাঁহৰ তলত লৈ আহিছে ভাই ভূত আছে গম পাইছোঁ আছে নেকি মাছ বেঙে জাপ মাৰি দিবলৈ পাবা ইয়ে কৃষ্ণ লটি ঘটি কৈছা দে মোৰ এইখিনিত আছে নেকি কিবা হা আৰু গাইছে এইখিনিত মানে পুৰা মাছ পায় চেং টেং এই গেলে এটা এইখিনিত পুৰা চেং টেং পায় মানে গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকক পুৰা ই কাটবোৰ মজাকৈ আছে নেকি এইটো গাই সোমাই গ'ল এইটো আৰু এটা আছে মাছ এই মাছ নাই দেখোন আজি এইটো ক'ত সোমাই আছে চাওকচোন এই দুটা মাছ কাণ নাকত দিমেই ভাই হা জ্যোতিষ এই দুটা মাছ মই কাণ নাকত দিম এই গেলে এটা নাই দে মাছ নাই বি আজি আৰু গাইছ পুৰা বৰষুণ দিছি না কেওফালে পানী পানী পলো এই তই আহিলে মাছ নাপাওঁ মই কিবা ধেত মাছ নাই কি কৰিম এতিয়া মাছ নহ'লে গাইছে এইখিনিত মানে আকৌ এটা মাৰিলোঁ মাছ এইটো যাব আকৌ দেখাওঁতে
যিখিনিত আৰু এটা মাছ পালোঁ একে গল ছিঙিয়ে দিলে ই মাৰি পেলাই তই অলপ লাহেকৈ মাৰিবিছোঁ বডিটো আছে কাৰণে ইমান জোৰে মাৰা নেকি অঁ শৰাই কৰি দিয়ে দেখোন আৰু মজা আজি পুৰি খাম এইটো আমাৰ উচু ভাই উচু তই মাছ মৰা নাই নেকি আজি তই মাছ মৰা নাই কিয় কাৰণে আৰু চাওঁ দাঁতকেইটা চাওঁ চাই একো দেখাই দিনা এই বাঁহৰ গাছে ফালি দিছে বঢ়িয়া সেইকাৰণে হালা বাঁহ কাটিব লাগে সদায় আৰু ই পুৰা মাছ চাই আছে গাইছ ভিডিঅ'টো চাই থাকিব চাই থাকক শেষলৈ এই গাইছ একদম টিকিলা মাছ এটা দেখিছোঁ এতিয়া ক'তেই সেইটো কি সৰু মাছ এইবি ভিডিঅ' চিনি পাইছি না এইটো কি সৰু মাছ জানে তেতিয়া জানা যাবা দিয়া এইটো কি মাছ বে মোবাইলটোৱে সোমাই দিওঁ নেকি পানী সেই ক'ৰ হাতেদি ধৰা হাতেদি মাছ ধৰিব আহিলি পানীত এই আমাৰ ই চাৰে পাৰব এই ধৰব আমাৰ এই ধৰ ধৰ হাতেদি ধৰ ধৰিছা নেকি এই তোমাৰ আৰু এইকেইটা আজি একদম পুৰা পুৰি কিনে পিঁয়াজ চিয়াজ সানি মজাকৈ খাব লাগিব গাইছ সেইটো মাছ কাটবি নেকি এইটো মাছ সেইটো মোবাইলটো সোমাই দিওঁ নেকি পানী এই ডাঙৰ নহয় বে সৰু মাছ এই জুম কৰি দিয়াৰ কাৰণে ডাঙৰ দেখা হৈছে এই সেইটো মাছ মাৰিব নালাগে বেয়া লাগে মোৰ তুমি কিয় এনেকুৱা বাবু ডাঙৰ মাছ দেখিছা নেকি সেই গাইছ সেইটো সৰু মাছ এইটো মাৰি একো লাভে নাই দোকান নাকত দিবি মাৰি পেলাই মাছটো মাৰিবি ৰ মোবাইলটোৱে খেদালি দেখো পানী চানী সোমাই দিলেই বাপা আৰু একেবাৰে মাছ চেংকে মাৰিলে মৰিব নেকি তই সেই গাইছ মাছ এটা মাৰিছিলোঁ মানে একে মাছটো নোহোৱাই হৈ গ'ল গোটেই বোকা বোকা হৈ গ'ল পানী মহা কিহৰ একে জ্বালা যন্ত্ৰণাত মাছ মাৰছি একেবাৰে ইমান জেক ইও কম মাল নহয় দে গাইছ একে ভিডিঅ' বনাই থাকোঁতে এইখিনিত পানী স্পীকাৰত সোমাই গ'ল মোৰ মোবাইলৰ আৰু ই পুৰা একদম হেপী আছে মজা আৰু মাছ এই খালটোত চাওঁ নেকি কেনেকৈ মাৰিছিলে হয় নেকি अरे कहना क्या चाहते हो বঢ়িয়া ফটকা মাৰি মোবাইলটোত পানী সোমাই লৈছি তই স্পীকাৰটোত কুছ নেহি হোগা আৰু গাইছ বানপানী হৈছে না চবতে সাৱধানে থকাটো ভাল নিজৰ বাবে আৰু অসম মানে বানপানী আৰু কৌ হয় নেকি আৰু আমি মাছ চাছ চালোঁ আৰু মাছ চাছ চোৱা হৈ গ'ল আৰু এতিয়া ঘৰত যাম দাখন মই লৈ লওঁ তাৰপিছত আৰু গাইছ আজি ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব